নমস্কাৰ আজি ইউটিউব ভিডিঅ'লৈ মই আপোনাক স্বাগতম জনাইছোঁ। আজি প্ৰধানতঃ মই এখন অসমীয়া কিতাপৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। কিতাপখনৰ নাম হ'ল ঐশ্বৰ্যৰ অন্বেষণ, লেখক প্ৰসেনজিৎ শৰ্মা। এইখন পঢ়ি মোৰ ব্যক্তিগত অনুভৱ যে আমাৰ দৰে অসমীয়া যুৱকসকলে যিসমূহ সৰু বা মজলীয়া ব্যৱসায়ৰে আৰম্ভ কৰিবলৈ বিচাৰোঁ, সেইসমূহৰ বাবে এইখন কিতাপ এক মহোঘৰী ৰূপে কাম কৰিব। কিয়নো এই কিতাপখনত সৰু বৰ সিদ্ধান্তসমূহ, ব্যৱসায়ৰ লগত সম্বন্ধ থকা সিদ্ধান্তসমূহ কেনেকৈ ল'ব লাগে বা অতি সাহসীমূলক সিদ্ধান্তসমূহ কেনেকৈ ল'ব লাগে তাৰ বিষয়ে বিৱৰণ দিয়া হৈছে। গতিকে এই কিতাপখনৰ আমি যদি এই কথাসমূহ আখৰে আখৰে উপলব্ধি কৰিব পাৰোঁ না নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, আমি নিশ্চয়কৈ এক স্থানত উপনীত হ'মেই। তদুপৰি এই কিতাপখনত এই ব্যৱসায়িক বিষয়ক তথ্যসমূহৰ উপৰিও আমি কিদৰে সঞ্চয় কৰিব লাগে নাইবা নিজৰ ধনসমূহ কেনেকৈ বিনিয়োগ কৰিব লাগে তাৰেও ভাল বিৱৰণ দিয়া হৈছে। গতিকে আমাৰ ব্যক্তিগত জীৱনটো তথা ব্যৱসায়িক জীৱন কেনেকৈ সুচাৰুৰূপে চলাব লাগে তাৰ এক আমি ভাল উদাহৰণ এই কিতাপখনৰ পৰাই পাওঁ। লেখক প্ৰসেনজিৎ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ চাকৰি এৰি তেওঁ এই অসম আন্দোলনৰ সময়তে নিজে ব্যৱসায়ত যোগদান কৰি নিজৰ জীৱনত হোৱা তিতা কেঁহা অভিজ্ঞতাসমূহৰ পৰাই সম্বলিত কৰি এই কিতাপখন লিখিছে। গতিকে তেওঁৰ এই প্ৰয়াসক মই অতি অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আৰু মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে এই কিতাপখনৰ বহুল প্ৰচাৰ হওক, অসমীয়া যুৱকসকলে পঢ়ক। লেখকে পাতনিত লিখিছে, অসমীয়া জনসাধাৰণৰ 10% যদি এই কিতাপখনৰ জৰিয়তে উপকৃত হয় তেওঁৰ কষ্ট সাৰ্থক হ'ব। ময়ো এই কিতাপখন পঢ়িছোঁ, ময়ো বাৰুকৈ উপলব্ধি কৰিছোঁ যে বৰ্তমান কমচে কম এই কিতাপখন পঢ়ি মই কি কৰিম, কোন দিশে যাম, দিগ্ভ্ৰান্ত নহয় কেনেকৈ এটা দিশে আগবাঢ়ি যাম তাৰ আভাস পাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰসেনজিৎ শৰ্মাদেৱক ধন্যবাদ যাচিছোঁ আৰু লগতে কিতাপখনৰ প্ৰকাশক ষ্টুডেণ্ট ষ্ট'ৰ তেওঁলোকো ধন্যবাদৰ পাত্ৰ। এই ভিডিঅ'টোৰ জৰিয়তে মই অসমীয়া যুৱকসকলক এই কিতাপখন পঢ়িবলৈ আহ্বান জনাইছোঁ। এইটো এক বিজ্ঞাপন নহয়, কিন্তু যাতে অসমীয়া যুৱকসকলেও এনেকুৱা ধৰণৰ কিতাপসমূহ পঢ়ি উপকৃত হ'ব পাৰে তাৰ বাবেহে মই ভিডিঅ'টো আজি পষ্ট কৰিছোঁ। ধন্যবাদ। জয় আই অসম।